ফ্ৰেণ্ডছ মই আজি আপোনালোকৰ ওচৰত এটা বিজনেছ প্লেন লৈ আহিছোঁ এটা আপোনালোকৰ কাৰণে পইচা ইনকাম কৰাৰ ৰাস্তা লৈ আহিছোঁ যিটো মই আপোনালোকৰ ওচৰত এতিয়া শ্বেয়াৰ কৰিম যে আপোনালোকে বেলেগ কাম কৰিব নালাগে আপোনালোকৰ হাতত থকা এই মোবাইলটোৰে যদি আপোনালোকে ডেইলি 200 300 বা 500 বা 1000 ৰুপিজ ইনকাম কৰিব পাৰে আৰু পাৰ মান্থ যদি আপোনালোকে 10,000 to 15,000 to 20,000 আপোনালোকে ইনকাম কৰিব পাৰে আপোনালোকৰ কেনেকুৱা হয় আমাৰ বহুতো বেকাৰ ল'ৰা আছে যেনেকৈ ষ্টুডেণ্ট আছে হাউচ ৱাইফ সকলোৱে ইনকাম কৰিব পাৰে আপোনালোকৰ হাতত থকা এই মোবাইলটোৰে কাৰণ আমি বহুত বেছিভাগ সময় আমি মোবাইলটো ইউজ কৰি থাকোঁ আমাৰ চেলফোনটো ইউজ কৰি থাকোঁ লগতে আমি ইণ্টাৰনেটত আমি কিবা কিবি চাই থাকোঁ বা আপোনালোকে ফেচবুক বা হোৱাটছআপ বা বিভিন্ন ধৰণৰ আপোনালোকে ৱেবছাইট ইউজ কৰি থাকে ছ'চিয়েল মিডিয়া ইউজ কৰি থাকে যদি সেইখিনি সময়ে ইউজ কৰি পেলাই আমি পইচা ইনকাম কৰিব পাৰোঁ তেনেহ'লে কেনেকুৱা হয় চ' ফ্ৰেণ্ডছ মই আজি এইটো টপিকৰ ওপৰতে কথা পাতিম চ' ফ্ৰেণ্ডছ আপোনালোকে গম পাইনে আপোনালোকে হোৱাটছআপ ইউজ কৰি পেলাই পইচা ইনকাম কৰিব পাৰে আপোনালোকে ফেচবুক ইউজ কৰি পেলাই পইচা ইনকাম কৰিব পাৰে আৰু আপোনালোকে এফিলিয়েটেড মাৰ্কেটিং ইউজ কৰি পেলাই আপোনালোকে পইচা ইনকাম কৰিব পাৰে চ' ফ্ৰেণ্ডছ মই মাত্ৰ আজি দুটা টপিকৰ ওপৰত কথা পাতিম যে হোৱাটছআপত কেনেকৈ পইচা ইনকাম কৰিব পাৰি নেক্সট আপোনালোকে ফেচবুকত কেনেকৈ পইচা ইনকাম কৰিব পাৰি আৰু এফিলিয়েটেড মাৰ্কেটিং কি হয় চ' মই দুটা যিটো বেছি ইজি হয় মই সেই দুটা কথা পাতিম এক নম্বৰ কথা হ'ল আপোনালোকে ফেচবুকতো পইচা ইনকাম কৰিব পাৰে আপোনালোকে যি কৰি আছে সেইটোৰ দ্বাৰাই কৰিব পাৰিব নেক্সট আপোনালোকে কৰিব পাৰিব এফিলিয়েটেড মাৰ্কেটিং চ' ফাৰ্ষ্ট মই আৰম্ভ কৰিছোঁ আপোনালোকৰ ফেচবুকৰ পৰা ফেচবুকত আপোনালোকে গম পায় আজিকালি বহুত ভিডিঅ' আপোনালোকে দেখা পায় আগতে ভিডিঅ'বিলাক তেনেকৈ দেখা পোৱা নাছিল আজিকালি দেখা পায় চ' এইটো ফেচবুকৰ এটা নতুন ৰুল আহিছে নতুন এটা অপৰচুনিটি আছে যে আপোনালোকে ফেচবুকত ভিডিঅ' আপলোড কৰি পইচা ইনকাম কৰিব পাৰে চ' কেতিয়া পইচা ইনকাম কৰিব পাৰে যেতিয়া আপুনি দিয়া ভিডিঅ'ৰ আগত এড আহিব মানে এডভাৰটাইজমেণ্ট আহিব তেতিয়া আপোনালোকৰ এই একাউণ্টটো মনিটাইজেশ্যন হ'ব চ' আপোনালোকে এইটোৰ বিষয়ে যদিও একেবাৰে ডিটেইলছলি আপোনালোকক লাগে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব মই আপোনালোকক জনাই দিম কেনেকৈ A to Z আপোনালোকে ওৱান বাই ওৱান ষ্টেপ কৰি পইচা ইনকাম কৰিব পাৰিব চ' ইয়াৰ কাৰণে আপোনালোকক লাগিব যিটো আপোনালোকৰ ফেচবুক একাউণ্ট আছে সেইটোৰে নহ'ব আপোনালোকে এটা পেজ খুলিব লাগিব তো ফেচবুক পেজ খুলিবৰ কাৰণে মাত্ৰ আপোনালোকৰ লাগিব 2 বা 3 মিনিট সময় চ' 2-3 মিনিট সময়ৰ ভিতৰত আপোনালোকে এটা ফেচবুক পেজ আপোনালোকে খুলি ল'ব পাৰিব তাৰপিছত তাতে আপোনালোকে ফটো বা ভিডিঅ' আপলোড দিব লাগিব চে এক্সাম্পল আপোনালোকে বিউটি টিপছ জানে যদি আপুনি বিউটি টিপছ জানে কেনেকৈ নিজকে ভালকৈ সুন্দৰ কৰি ৰাখিব পাৰি সেইটো টিপছ যদি আপোনালোকে দিয়ে আপোনালোকে ফাৰ্ষ্ট চাব আপোনালোকে কিহত এক্সপাৰ্ট হয় যে আপুনি জানে ভাল হেয়াৰ কাট জানে আপুনি যে কেনেকৈ কাটিব লাগে কেনেকুৱা হেয়াৰ ষ্টাইল ৰাখিব লাগে আপোনালোকে জানে সেইটো আপুনি শ্বেয়াৰ কৰক আপুনি বিউটি টিপছ জানে আপুনি বিউটি টিপছ শ্বেয়াৰ কৰক আপুনি ঘৰুৱা কেনেকৈ কিছুমান ঘৰুৱা বেমাৰৰ কাৰণে আপোনালোকে কি নুকচা যেনেকৈ আপোনাৰ তুলসী পাতৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ বস্তু আছে যে এইটো খালে অমুক হয় তেনেকুৱা হয় আপোনাৰ যদি নলেজ আছে তেনেকুৱা ধৰণৰ আপোনালোকে শ্বেয়াৰ কৰক হেল্থ টিপছ সেইটোক কয় নেক্সট আপোনালোকে যদি ভালকৈ ইংলিছ শিকাব পাৰে আপোনালোকে ইংলিছৰ কথা পাতক ইংলিছত কেনেকৈ কথা পাতিব লাগে কি কৰিব লাগে সেইটো শিকাওক চ' A to Z আপোনালোকে যদি জেনেৰেল নলেজ জানে জেনেৰেল নলেজৰ কথা কওক বা আপোনালোকে যদি ভাল ৰান্ধিব জানে তেনেহ'লে আপোনালোকে ৰান্ধি পেলাই ভিডিঅ' আপলোড কৰক যদি তেনেকৈ কাম কৰি পেলাই যদি আপুনি পইচা ইনকাম কৰিব পাৰে তেনেহ'লে আমি কিয় নকৰোঁ আমি লাজ কৰোঁ বা আমি এইবিলাকত সোমাব নিবিচাৰোঁ কাৰণে আমি আজি পিছ পৰি আছোঁ চ' ফ্ৰেণ্ডছ মই সকলোকে ৱেলকাম কৰিছোঁ আপোনালোকে নিজে নিজৰ প্ৰথমতে মনটো স্থিৰ কৰি ল'ব লাগে আৰু সকলোৱে আগবাঢ়ি যাব লাগে নিজে কাম কৰিবৰ কাৰণে যেনেকৈ মই আজি ভিডিঅ' বনাব ষ্টাৰ্ট কৰিছোঁ চ' ফ্ৰেণ্ডছ মই আপোনালোকক ৱেলকাম কৰিছোঁ নেক্সট আপোনালোকে পইচা ইনকাম কৰিব পাৰিব এফিলিয়েটেড মাৰ্কেটিং এটা একেবাৰে সহজ ভাষাত মই বুজাই দিছোঁ যে আপুনি এখন দোকানত চাহ খাইছে আপুনি এখন দোকানত পৰঠা খাইছে আৰু আহি ফ্ৰেণ্ডক কৈছে যে মই এইখন দোকানত পৰঠা খাইছিলোঁ বহুত ধুনীয়া হয় সেইখন দোকানত চাহ খাবি বহুত ধুনীয়া হয় আমি আজি সৰুৰ পৰাই সেইটো কাম কৰি আছোঁ কিন্তু যদি মোৰ কথা মতে যদি আপোনালোকে যায় সেইখন দোকানত চাহ খাবৰ কাৰণে বা পৰঠা খাব যায় তেনেহ'লে মই কোনো ধৰণৰ পইচা নাপাওঁ কিন্তু এফিলিয়েটেড মাৰ্কেটিং এনেকুৱা এটা মাৰ্কেটিং যিটো আমি অনলাইন শ্বপিং কৰি আছোঁ অনলাইন বস্তু এটা কিনি আছোঁ কিনাৰ পিছত যদি মোৰ ভাল লাগে যদি মই মোৰ ফ্ৰেণ্ডক ৰেফাৰ কৰোঁ যে মোৰ ফ্ৰেণ্ডক কৈ দিওঁ যে এইটো বস্তু ভাল লাগিছে যদি মই ফ্ৰেণ্ডক নকওঁ মোৰ যদি ফ্ৰেণ্ডে নিজেই সোধে যে বস্তুটো ক'ৰ পৰা আনিছা ভাল লাগিছে যদি মই তেওঁলোকক ৰেফাৰ কৰি দিওঁ যদি মই কওঁ যে অমুকৰ পৰা কিনিছোঁ অমুক দোকানৰ পৰা কিনিছোঁ তেতিয়া মই এটা ধুনীয়া এমাউণ্টৰ মই কমিশ্যন পাওঁ চ' ফ্ৰেণ্ডছ সেইটো কাম কৰিবৰ কাৰণেও মাত্ৰ 2 মিনিট সময় লাগে আপুনি জাষ্ট এটা একাউণ্ট খুলিব লাগিব একাউণ্ট খোলাৰ পিছত আপোনালোকে এমেজন ফ্লিপকাৰ্ট সকলোতে আপুনি এইটো কাম কৰিব পাৰে চ' ফ্ৰেণ্ডছ যিটো আপোনালোকক ফুল্লি ডিটেইলছত লাগে কেনেকৈ ষ্টেপ বাই ষ্টেপ কৰিব লাগে এফিলিয়েটেড মাৰ্কেটিং নে ফেচবুকত কেনেকৈ পইচা ইনকাম কৰিব পাৰে তো আপোনালোকে কমেণ্টত মোক লিখক যে কোনটো ভিডিঅ' আপোনালোকক ফাৰ্ষ্ট লাগে চ' ফ্ৰেণ্ডছ মই এনেকুৱা ধৰণৰে ভিডিঅ' আপোনালোকৰ ওচৰত লৈ আহিব বিচাৰিছোঁ যিটো জেনুইন হয় আৰু যাৰ দ্বাৰা আমি উপকৃত হ'ব পাৰোঁ আমাৰ লাভ হ'ব পাৰে তো তেনেকুৱা ধৰণৰে ভিডিঅ' মই লৈ আহোঁ ফ্ৰেণ্ডছ যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰিব
আৰু লাইক কৰিব এই ভিডিঅ'টো, কাৰণ ছাবস্ক্ৰাইব আৰু লাইক কৰিলে মই সদায় উৎসাহিত হওঁ আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিব পাৰোঁ। চ' ফ্ৰেণ্ডছ, আজিলৈ এইখিনিয়ে, লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে থেংক ইউ, গুড বাই এণ্ড টেক কেয়াৰ, বাই বাই।